নমস্কাৰ, এতিয়া আছো আমি গুৱাহাটীত আৰু লগত আছে এইটো মোৰ ফ্ৰেণ্ড প্ৰাঞ্জল আৰু এতিয়া আমি গৈ আছো বজাৰত, ফেঞ্চি বজাৰত। তো চাই থাকিব ভিডিঅ'টো, কিয় গৈ আছো দেখাই গৈ আছো নেকি গাইজ। ফ্ৰেণ্ডৰ লগত এতিয়া গৈ আছো বজাৰত, কিয় গৈ আছো দেখাই আছো। তো চাই থাকিব ভিডিঅ'টো, বহুত দিন ভিডিঅ' দিয়া নাই। তো এনেই আৰু এটা দি দিওঁ, তো কেনেকৈ জনাব হা গাইজ। আমি আছো এতিয়া মাছখোৱাত আৰু গৈ আছো ফেঞ্চি বজাৰত। এইফালে তামাম যাম, দেখিছে তামাম ট্ৰেফিক, এইফালে দেখিছে তামাম যাম মানে আৰু গুৱাহাটীত আহিবই ভয় লগা হৈছে, তামাম যাম। এইবিলাক দোকানবিলাক আছে, তো চাই থাকিব আৰু ভিডিঅ'টো, কোৱালিটি মজা আহিছে। এয়া প্ৰাঞ্জল গৈ আছে আগে আগে, প্ৰাঞ্জল এইবিলাকো চাই দি, এইবিলাকো চাই দি, এইফালে যাওঁ। তামাম 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 মানে বজাৰ গৈ আছো গাইজ। আৰু এইফালে দেখিছে তামাম যাম, আগে আগে যাই আছে ধুনীয়া ধুনীয়া মাইনা। ইয়াত দেখিছে বজাৰ, ধুনীয়া ধুনীয়া দোকান, কাপোৰ কানি যি লাগে আহিব পাৰে ইয়াতে, ধুনীয়া মানে আৰু জোতা চেণ্ডেল যদি চিলোৱা ইয়াতে আহিব। যাম যাম তামাম। মাস্ক লাগিব নেকি? মাস্ক গাইজ আহি গ'লো বজাৰ, চাই থাকিব বজাৰ দেখিছে না, তামাম যাম। বজাৰ চাওক, বজাৰ তামাম তামাম ভিৰ গাইজ। এতিয়া আহি আছো বজাৰত আৰু এইফালে তামাম যাম দেখিছে আৰু দেখাই গৈ আছো আকৌ। প্ৰাঞ্জলে কিবা ল'ব আহিছে, কি ল'বি তই? চেণ্ডেল ল'ব আহিছি, তো আগত দেখি আৰু দেখাই গৈ আছো, তামাম যাম মানে তামাম ভিৰ পূজাৰ বজাৰ গাইজ। এতিয়া চাই থাকক আৰু প্ৰাঞ্জলে কিবা ল'ব অলপ দেৰিকে, আগত যাই আছো চেণ্ডেল টেণ্ডেল বিচাৰিয়ে পোৱা নাই, তো চাই থাকিব তামাম ভিৰ দেখিছে নাই। এয়া হৈছে কি বজাৰ? ফেঞ্চি বজাৰ, ডাঙৰ কৰি দিয়ক ফেঞ্চি বজাৰ। এয়া ফেঞ্চি বজাৰ। আমি এতিয়া তামাম মানুহ কাপোৰ চাপোৰ তামাম মানে অফাৰ চলি আছে ইয়াতে, কাৰোবাক যদি কিবা লাগে আহিব পাৰে গাইজ। প্ৰাঞ্জলে এতিয়া তালা ল'ব 50 টকা নহয় 20 কা লৈ প্ৰাঞ্জলে এতিয়া তালা ল'ব 10 টকা দিবি যা, প্ৰাঞ্জল 10 টকা দি 10 টকা গাইজ। প্ৰাঞ্জলে মানে এতিয়া ল'লে তালা, তালাৰে কি কৰিবি? তালা ল'লা বেগত মাৰিব লাগে, নহ'লে কাপোৰ কানি কিবা কিবি চুৰ হৈ যায় আৰু য'ত থাকো ৰুমৰ পৰা। আৰু কিবা ল'বি নেকি? দেখিছে পূজা বজাৰ কাৰণে তামাম মানে একদম ফেঞ্চি বজাৰ মানুহ ভিৰ, তো কি ক'ম আৰু তালা তালা এইবিলাক কাপোৰ তামাম তামাম মানে ভিডিঅ' তামাম হয় না কেনেকৈ কেমেৰা এইবিলাক কাপোৰ নাই, কিবাটো আছেই, এনে হ'লেও যাম। এয়া গাইজ দেখিছে না, প্ৰাঞ্জলে মানে চেণ্ডেল ল'বা আহিছে আৰু এয়া দোকানে গেমত ব্যস্ত পুৰা। এই তই ইউটিউবত ঢালি দিম নেকি? হা ইউটিউবত দি দিম, তোক দিম নেকি? তই ফেমাছ হৈ যাবি, শুনছা নাই? এয়া প্ৰাঞ্জল চেনেল কিবা সেই ক'ত ব্যস্ত, এই গেমত ব্যস্ত দেখিছে না, এয়া পুৰা গেম। এইটো দোকানী চাওঁ একবাৰ নমস্কাৰ দি দি গাইজ। প্ৰাঞ্জলে মানে একদম চেণ্ডেল চাই আছে, দোকানী মানে এইফালে গেমত ব্যস্ত আৰু কাষ্টমাৰ দেখি ধ্যান নাই। প্ৰাঞ্জল ৰেচপণ্ডে নাই না এয়া চেণ্ডেল চাই আছে পুৰা, একদম মিলাই নাই, এইটা পিন্ধি যাব। আৰু এইফালে বজাৰ ফেঞ্চি বজাৰ তামাম ভিৰ, ইফালে কোনো মতে ওলাই আহিছো ইফালে আৰু এইফালে হৈছে আৰু এই চাই চাওঁ কলাটো চাচোন, বহুত দাম, বহুত দাম, দাম বহুত নহয় কিন্তু চাইজটো নিমিলে এনেকুৱা আনকমন ভৰি মানে গাইজ, ইয়াৰ চাইজে নিমিলে। দহযোৰমান চালাই না কাম নহয়, মোবাইলত টেম্পাৰ লগাব লাগিছিলে, লগাম বাৰু পিছত। আৰু চেনেলটো আগতে লৈ লওঁ, তাৰপিছত ল'ম স্পৰ্টিং। তো চাই থাকিব ভিডিঅ'টো শেষলৈ।
হেল্ল' গাইছ, তো মানে চেণ্ডেল বিচাৰি পোৱা নাই আৰু এটা বেলেগ গলিত আহিছোঁ। এতিয়া পাওঁ না নাপাওঁ চাওঁ, তাৰপিছত নাপালে আকৌ ইফালে ঘূৰি যাম আৰু মোৰ অলপ কিবা কিবি ল'ব লগা আছে। তো চাই থাকিবা ভিডিঅ'টো শেষলৈ, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। বহু কষ্ট কৰি আহিছোঁ অলপ টাইম মিলাই, তো চাই থাকিব গাইছ। মানে প্ৰথমবাৰ গ'লোঁ, বস্তু পচন্দ নহ'ল, একবাৰ ঘূৰি আহিলোঁ, আকৌ নেক্সটবাৰ যাব কৈছোঁ ইফালে, আৰু ই যাবাই নোখোজে। 120 দিলে নহ'ব, पूरा का पूरा ले 100 ले ले जा 100 लेगा, होगा होगा 500 মানে গাছ হেডফোন চাইছিল তামাম লাগে মানে, আৰু এইফালে দোকানী একবাৰ নমস্কাৰ দি দে ভাই। नमस्कार নমস্কাৰ অলপ কমাই ল'বি শুনছা নাই? হা এই হেডফোন ওলা পাঞ্জলে পাঞ্জল আজিৰ পৰা গান শুনবি নেকি? গান শুনবি না কথা পাতবি? কথা পাতিব লাগিব। ভাই থাক না। ফুলৰ দোকান, ফুলৰ গাইছ মানে বজাৰত ঘূৰি ফুৰি আছো, তামাম এইবিলাক ফুল দেখিছানে? ফুলৰ দোকান, ধুনীয়া ধুনীয়া ফুল আছে। বিয়া চিয়া যদি পাতা ইয়াৰ পৰা মালা লৈ যাবি গাইছ। বহুত দাম ঘূৰি আহিলো, এটা কম দামী হেডফোনডাল লৈ ললো আৰু এতিয়া নলওঁ। গতিকে এইখিনি দেখালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো গাইজ একদম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া যাওঁ আমাৰ কাম কৰা জেগালৈকে। তো কেনে লাগিল ভিডিঅ'টো কমেণ্ট কৰি জনাব গাইজ। বহুত দাম, বহুত দাম, একেবাৰে ঘৰ যাওঁতে পূজাৰ পিছত লৈ যাম, একেবাৰে এতিয়াও নলওঁ। তো ল'ব পাৰোঁ মাজতে কেতিয়াবা যদি বিল চিল হৈ যায়। আৰু এইখিনি আছিল ভিডিঅ'টো। তো যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম।